গোলাঘাট সমাৰপুথি ৰাজহুৱা নামঘৰত 3দিনীয়া কাৰ্যসূচীৰে পানী তোলা বৰসবাহৰ আয়োজন কৰা হৈছে। সেই হেতুকে আজি 2 নম্বৰৰ দিনাখন 2 নম্বৰ কাৰ্যসূচী এয়া মিঠৈ বনাই থকা হৈছে। ভকতসকল আৰু আইসকলে মিলি মিঠৈ বনাই আছে। এইফালে গুড় পগাই থকা হৈছে। কিমান হ'লগৈ আজি মিঠৈ বনোৱা কিমান হৈছেগৈ? 10,000 মান হ'ল। 10,000 হৈছে ন? আৰু কিমান আৰু এয়া ভকতসকলে মিঠৈ বনাই আছে। অকণ দেখুৱাই দিয়া। এইফালে অকণ চাব। আমাৰ ইয়াত আইসকলেও মিঠৈ বান্ধি আছে। আমি 12টা বজাৰ পৰা বনাই আছোঁ মিঠৈ। 12টা বজাৰ পৰা বনাই আছোঁ। 10-12,000 মান হৈছে নেকি? আমাৰ আইসকলে চাহ বনাই আছে। বহি আছে সকলো পুনৰদমে কাম কৰি আছে। এয়া আমাৰ নামঘৰ সভাপতি। আপুনি পানী তোলা বৰসভাৰ বাবে কেনেকুৱা আয়োজন? আমাৰ 3দিনীয়া কাৰ্যসূচীৰে সময় কৰা হয়। কালি প্ৰথম কাৰ্যসূচী কৰা হৈছে। আজি দ্বিতীয় কাৰ্যসূচী মতে কাৰ্যসূচী আছে। নামঘৰলৈ চাবহি ভাল লাগে। আমাৰ পৰম্পৰা চলি আছে। বিশেষ ঐতিহ্য কাইলৈ সকলোকে দিব সকলোৱে মানে আমাৰ নামঘৰৰ লগত যিসকল জড়িত আছে সকলোখিনি আহিলে আমি ভাল পাম। আৰু বৰসবাহ ভাগি সাফল্যমণ্ডিত হ'লে আমি নথৈ আনন্দ।